মানে স্কুলৰ ছোৱালী এজনীয়ে মোক অলপ তেতেলী আনি দিছিল মই ভাবিলো তেতেলী ইমানখিনিনো কেনেকৈ খাম ইমান টেঙা যেহেতু হুদাই খাই শেষ কৰিব নোৱাৰি ভাবিলো আচাৰ বনাই পেলাও তেতিয়া খাবলৈও ভাল লাগিব আৰু তেতেলীখিনি নষ্ট নহব হেয়ে আজি আচাৰ বনাবলৈকে আৰম্ভ কৰিলো প্ৰথমতে তেতেলীখিনি বাকলিখিনি মই এইদৰে ভালকৈ গুচাই লৈছো আৰু অলপ গুড় আনিছিলো গুড়িয়া কাটি ৰেডি কৰি লৈছো আৰু ইয়াৰ পাছত কেনেকৈ মই আচাৰখিনি বনাম চাই থাকিব তেতেলীখিনিৰ বাকলিখিনি গুচাই এইদৰে সৰু সৰু কৰি ললো লগতে মই আচাৰত দিবৰ কাৰণে গোটা জিৰা অলপমান ভাজি লৈছো ভাজি লৈ পিছি দিছো আৰু লগতে শুকান জলকীয়া শ্যাম জলকীয়া বুলি কওঁ অলপ থুপুকা বিঘলিয়াটো নহয় হেতু 10-15 টামান ভাজি লৈ পিছি লৈছো আৰু এতিয়া কেৰাহীত অকণমান মিঠাতেল দিছো আৰু এতিয়া মই তেতেলীখিনি ভাজিবলৈ লৈছো অকণমান নিমখ আধা চামুচমান মই ইয়াতে এড কৰি দিছো এনেকৈ 2 মিনিট মই তেতেলীখিনি ভাজি লম 2 মিনিট সময় তেতেলীখিনি ভাজি ললো এতিয়া মই ইয়াত গুড়খিনি এড কৰি দিম অলপ সময়ৰ পাছতে গুড়খিনি গলি যাব আৰু গুড়খিনি একদম বেছি লিকটিয়া হোৱালৈ ৰাখিব নালাগে নহলে তেতেলী আচাৰখিনি খুব টান হ'ব বটলত ভৰালে মানে কি হ'ব বটলৰ পৰা ওলাবলৈকে মন নকৰিব এনেকৈ গুড়খিনি গলালৈকে মই তেতেলীখিনি ভাজি থাকিম আৰু তাৰ পিছত চাই থাকিব মোৰ তেতেলী আচাৰটো কেনেকুৱা হৈছে এয়া ফাইনালি মোৰ তেতেলী আচাৰ বনাই হৈ গ'ল এয়া চাওকচোন দেখিবলৈ কেনেকুৱা হৈছে অলপ গৰম হৈ আছে কেৰাহীৰ পৰা মই প্লেটত কাঢ়ি ৰাখিছো অকণমান হলেও ইমান তেতেলী খোৱা নহয় যে সেই কাৰণে আমাৰ কাৰণে এয়াই যথেষ্ট আৰু তেতেলীখিনি যেতিয়া ঠাণ্ডা হ'ব তেতিয়া মই বটলত ভৰাই ৰাখি দিম চিচাৰ বটলত হলে ভাল হয় আৰু ইয়াত মই একো ভিনেগাৰ ব্যৱহাৰ কৰা নাই মই আচাৰ বনালে প্ৰায় ভিনেগাৰ ব্যৱহাৰ নকৰাকৈ বনাও আৰু ভিডিওটো চাই কেনেকুৱা লাগিলে জনাবচোন আৰু আপোনালোকে প্ৰায় মোৰ ভিডিওখিনি চাই কিন্তু সাবস্ক্ৰাইব নকৰে আপোনালোকক ৰিকুৱেষ্ট কৰিছো মোৰ YouTube চেনেলটো যাতে আপোনালোকে সাবস্ক্ৰাইব কৰি দিয়ে আৰু লগতে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব আৰু ভিডিওখিনি সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলো ধন্যবাদ নতুন এটা ভিডিওলৈ পুনৰ আহি আছো আপোনালোকৰ ওচৰত